হে লাল খাবি পানী ঢালি কোনো চিন্তা নাই লিভাটা যা হয় লিভাটা যা হয় বিয়ে খাবি বাৰত বহি বডি বাঢ়িবই বডি বাঢ়িবই বডি বাঢ়িবই তোলাই খাবি চাকনা লগত সোৱাদ বেছি পোৱা যায় তেজ বেছি পোৱা যায় তেজ বেছি পোৱা যায় পুতুকন ৰামুকন আৰু টিখৰ গোটেইকেইটা ৰুমত আছনে তহঁতি Yes sir Good morning sir Good morning sir Good morning sir হ'ব তহঁতক যে দিছিলোঁ চমু টোকাটা কালি লিখি আনিবলৈ তহঁতি লিখি আনিলি নে বাৰু ছাৰ কালি কি দিছিলে বাৰু মই পাহৰি থাকিলোঁ নহয় হে ছাৰ কি দিছিলে বাৰু লিখিবলৈ গাধ কি অলাত তহঁতক কালি কি লিখি আনিছোঁ তহঁতি পাহৰিয়ে থাকিলি কি ডাল হ'ব ছাৰ কওক বাৰু কি লিখিব দিছিলে এতিয়া লিখি চাটাপ চুটুপ লিখি খতম কৰি দিম ক্লাছত ছাৰ কওক বাৰু কেলে তহঁতক গ্ৰীষ্মকালৰ ওপৰত চমু টোকাটা লিখি আনিব কোৱা নাছিলোঁ জানো ছাৰ পাহৰি থাকিলোঁ নহয় হ'ব তহঁতি কাইলৈ লিখি আনিবি দেই কাইলৈ কিন্তু লিখি দেখাব লাগিব মোক ছাৰ ঠিক আছে তেন্তে হ'ব এতিয়া তহঁতক প্ৰশ্নকেইটা সুধোঁ তহঁতি প্ৰশ্নকেইটা উত্তৰ দিবি দেই তাৰপা উত্তৰ দিবি একেবাৰে ছাৰ টপা টপ উত্তৰ দিম আপুনি সুধি যাওক তেন্তে ৰামুকন তই কচোন প্ৰথম বিশ্বযুদ্ধ কি কাৰণে হৈছিল বেছিকৈ কৈ পালোঁ নেকি ছাৰক কি ভাবি আছ ক ছাৰ কৈছোঁ শুনক এতিয়া ছাৰ মানে যুদ্ধ কৰিব মন গৈছিলে ন সেইকাৰণে আৰু গোটেইখিনিয়ে ডাইৰেক্ট যুদ্ধ লাগিয়ে গ'ল আৰু মন গৈছিলে ন যুদ্ধ লাগিবলৈ সেইটো কাৰণে যুদ্ধ লাগিয়ে গ'ল আৰু সেইটো কাৰণে ছাৰ প্ৰথম বিশ্বযুদ্ধ হৈছিল এইটো দেখোন খাটাৰা উত্তৰ তই ভালকে কচোন ভালকে ক নাই হোৱা এইটো কচোন ক তেন্তে প্ৰথম বিশ্বযুদ্ধ কাৰ মাজত হৈছিল সেইটোকে ক ছাৰ শুনক প্ৰথম বিশ্বযুদ্ধ হৈছিল ভাৰত আৰু ইংলেণ্ডৰ মাজত ছাৰ মোৰ যে গোটেই কাহিনীটো মনত পৰিলে আপোনাক কৈ দিওঁ নি বাৰু ক সেইটোকেতো সুধি আছো ন তোক ছাৰ শুনক এতিয়া ছাৰ প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1957 চনত আৰু তেতিয়া অসমত ৰজা আছিল ৰুদ্ৰসিংহ আৰু অসমক প্ৰতিনিধিত্ব কৰিছিল মাধৱদেৱে ছাৰ আমিতো জানো যে মাধৱদেৱে সাহিত্য চৰ্চা কৰি থাকে লিখা মেলা কৰি থাকে সেইটো কাৰণে তেওঁ ৰামায়ণখন লিখিছিল আৰু তাৰে এটা সৰু কাণ্ড উত্তৰাকাণ্ড এখন লংকা ৰাৱণে চুৰ কৰি লৈ গৈছিল লংকা মানে শ্ৰীলংকাৰ কথা কৈছোঁ তাৰপিছত মাধৱদেৱৰ খং পুৰা যে চুৰ কৰি লৈ গ'ল ৰামায়ণখন তাৰপৰা খং সেইটো কাৰণে স্বৰ্গদেৱ ৰুদ্ৰসিংহলৈ এখন পত্ৰ লিখিলে স্বৰ্গদেৱ ৰুদ্ৰসিংহই তাৰপিছত পত্ৰখন পালে তাৰপিছত আৰু সেইখন পঢ়িলে নহয় ছাৰ পঢ়িলে তাৰপিছত গম পালে যে এনেকৈ শ্ৰীলংকাৰ ৰজা ৰাৱণে এনেকৈ ৰামায়ণখন চুৰ কৰি লৈ গ'ল মাধৱদেৱৰ তাৰপিছত ৰজা ৰুদ্ৰসিংহই আদেশ দিলে যে লংকা জ্বলাই দিবলৈ মানে ছাৰ ক'লে যে লংকাত জুই লগাই দে কি কৈছ এইবোৰ শুনি যাওক ছাৰ শেষে হোৱা নাই তাৰপিছত ছাৰ কি হয় জানেনে তাৰপিছত ছাৰ মাধৱদেৱে আদেশ পাই একদম পুৰা উৎফুল্লিত একদম পুৰা ফূৰ্তি আৰু দেই তাৰপিছত আৰু এনেকৈ লাচিত বৰফুকনলৈ ফোন কৰিলে যে এনেকৈ লংকাখন জ্বলাবলৈ আদেশ দিছে বুলি তাৰপিছত ছাৰ ৰজা লালমোহন ৰায় আৰু এইফালে ভগৱান শ্ৰীকৃষ্ণক খবৰ দিছিল কিন্তু ছাৰ ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কাম এটা আছিলে কাৰণে আহিব নোৱাৰিলে ইফালে ছাৰ ৰজা লালমোহন ৰায় আৰু এইফালে লাচিত বৰফুকন আহিলে নহয় মাধৱদেৱৰ ওচৰলৈ গোটেই সৈন্য সামন্তলৈ আহিলে নহয় মাধৱদেৱৰ ওচৰলৈ তাৰপিছত ছাৰ সিহঁতে মিটিং পাতিলে নহয় গোটেইখিনি একেলগে সিহঁতৰ এটাই মূল উদ্দেশ্য লংকাত জুই লগাবই আৰু সিহঁতি মূল উদ্দেশ্যত উপনীত হ'বলৈ লংকালৈ বুলি যাত্ৰা কৰিলে সেই সৈন্য সামন্তখিনিৰ মাজতে এজন আছিল মহাত্মা গান্ধী আৰু আমি সকলোৱে দেখিছোৱে যে মহাত্মা গান্ধীয়ে হাতত মাৰিডাল লৈ থাকে লাঠিডাল লৈ থাকে আৰু সেই লাঠিডাল নাম আছে দাণ্ডি আৰু সেইটো কাৰণে যাত্ৰাটোৰ নাম দিলে দাণ্ডি যাত্ৰা তাৰপিছত ছাৰ 3 দিনমানত পালেগৈ নহয় শ্ৰীলংকা সিহঁত তাৰপিছত ছাৰ মাধৱদেৱে গৈ পিনে লংকাৰ ৰজা ৰাৱণক সুধিলে নহয় সেইখন কিয় চুৰ কৰি নিলে বুলি তেতিয়া ৰাৱণে একো উত্তৰ নিদিলে মানে ইগনৰ মাৰি দিলে বহুত দেৰি পিছত মাধৱদেৱৰ এগাল কথা শুনাৰ পিছত ৰাৱণে শেষত ক'লে যে ঐ ভাই তই এনেকৈ বেলেগৰ ৰাজ্যত কেলৈ আহিছ বেলেগৰ ৰাজ্যত আহি পিনে আমাৰ ৰাজ্যত আহি পিনে আমাকে দম দিছ সেইটো সম্ভৱ নি বুলি এনেকৈ আহি পিনে কৈছে দেই ছাৰ এইবোৰ কি কৈছ শুনক ছাৰ আৰু অলপ আছে
তাৰপিছত চা মাধৱদেৱ একদম খঙত জ্বলি পকি একদম পুৰা একদম গৰম হৈ আছে নহয়। তাৰপিছত কি কৰিলে, সিহঁতি গোটেই সৈন্য সামন্তখিনিয়ে গৈ পিনে ৰাৱণৰ লংকা জ্বলাই দিলে। সেই দায়িত্বখিনি দিছিল লাচিত বৰফুকনক। লাচিত বৰফুকনৰ আদেশ অনুযায়ী গোটেই সৈন্য সামন্তখিনিয়ে গৈ পিনে লংকা ভস্ম কৰি দিলে। কিন্তু সেই মাধৱদেৱে লিখা সেই আদিকাণ্ডৰ ৰামায়ণখন কিন্তু জ্বলি নগ'ল আৰু পিছত সেইখন উদ্ধাৰ কৰি মাধৱদেৱ হেঁতি অসমলৈ বুলি পুনৰ যাত্ৰা আৰম্ভ কৰিলে। হে তহঁতি এইবোৰ কি কৈছ হে কি এনেকুৱা হৈছে? প্ৰথম বিশ্বযুদ্ধৰ লগত ৰাৱণৰ আৰু এফালে মাধৱদেৱৰ সম্পৰ্ক কি? ছাৰ আৰু আছে শুনি যাওক ক। আমিতো জানোৱে যে লংকাখন কিমান ধুনীয়া, ধন সোণ সম্পত্তি একদম ভৰপূৰ লংকাখন। সেইটো সময়তে ইংলেণ্ডৰ চকু আছিল লংকাৰ ওপৰত। তাৰপিছত ছাৰ ইংলেণ্ডে গম পালে নহয় যে এনেকৈ অসমৰ পৰা এনেকৈ মাধৱদেৱৰ নেতৃত্বত গৈছিল বুলি শ্ৰীলংকালৈ, ৰাৱণৰ গোটেই চহৰখন গোটেই জ্বলি শেষ হৈ গ'ল বুলি গম পালে নহয়। তাৰপিছত ছাৰ কি হ'ল জানে নাই বাৰু? তাৰপিছত ছাৰ ইংলেণ্ড একদম খঙত একদম জ্বলি পকি একদম পূৰা ৰঙা হৈ আছে নহয়। তাৰপিছত ভাৰতক ক'লে যে এনেকৈ যুদ্ধ কৰিম বুলি ধন সম্পত্তিখিনিৰ কাৰণে। তাৰপিছত ভাৰতে ক'লে নহয় যে ধন সম্পত্তি আমাৰো আছে, আমিও যুদ্ধ কৰিব পাৰিম বুলি। তাৰপিছত আৰু দুইখন দেশৰ মাজত কাজিয়া হৈ গ'ল আৰু। তাৰপিছত একদম যুদ্ধ হং অৱস্থা আৰু দেই ছাৰ। পৃথিৱীৰ বিভিন্ন দেশে ভাৰতক সমৰ্থন জনালে আৰু কিছুমানে ইংলেণ্ডক সমৰ্থন জনালে। তাৰপিছত ছাৰ গম পালে নহয় মাধৱদেৱে যে এনেকৈ ভাৰত আৰু ইংলেণ্ডৰ মাজত কাজিয়া হৈছে বুলি। আৰু মাধৱদেৱেও গম পালে যে ইংলেণ্ড বহুত শক্তিশালী দেশ হয় আৰু ভাৰতক আক্ৰমণ কৰিব আৰু বহুত যুদ্ধ হ'ব ডাঙৰ বুলি। সেইটো কাৰণে ছাৰ মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণলৈ এখন পত্ৰ লিখিলে। আৰু ছাৰ সেই পত্ৰখন নাম দিলে দ্য লেটাৰ টু গড, মানে সেইখনে লাষ্ট। তাৰপিছত ছাৰ সেই পত্ৰখন দিয়াৰ পিছত চবেই চিন্তিত হৈ আছে নহয় এনেকৈ যে শ্ৰীকৃষ্ণই ভাৰতক যুদ্ধত সহায় কৰিবনে নাই বুলি। কিন্তু ছাৰ ভাৰতৰ ভাগ্য ভাল, অসমৰ ভাগ্য ভাল আৰু এফালে মাধৱদেৱৰ ভাগ্য ভাল। কিন্তু ছাৰ ভাৰতক সহায় কৰিম বুলি শ্ৰীকৃষ্ণই প্ৰতিশ্ৰুতি দিলে। আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে শ্ৰীকৃষ্ণই 10জনীয়া এখন কমিটি গঠন কৰিলে। আৰু সেই 10জনীয়া কমিটিখনত সভাপতি হিচাপে আসন গ্ৰহণ কৰিবলৈ দিলে আমাৰ অৰ্জুনক। আৰু সেই ভগৱান শ্ৰীকৃষ্ণৰ অনুমতি মৰ্মে অৰ্জুন অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। ছাৰ সেই গোটেই সৈন্য সামন্তখিনিলৈ অৰ্জুনে ভাৰতলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। অসম নহয় দেই ছাৰ, ভাৰত আছিলে, মই ভুল কৰি পাইছিলোঁ। তাৰপিছত কেইদিনমানৰ পিছত অৰ্জুন ভাৰত পালেহি। তাৰপিছত মাধৱদেৱৰ একো টেনশ্যনে নাই। তাৰপিছত অৰ্জুনে কৈছে যে আমি যুদ্ধ জিকিমেই বুলি, মানে ছাৰ একদম। তাৰপিছত মাধৱদেৱৰ টেনশ্যন ফ্ৰী আৰু একেবাৰে। আৰু সেইমৰ্মে ছাৰ ভাৰত আৰু ইংলেণ্ডৰ মাজত যুদ্ধ আৰম্ভ হ'ল। কিছুমান দেশে ইংলেণ্ডক সমৰ্থন জনালে আৰু কিছুমান দেশে ভাৰতক সমৰ্থন জনালে। তাৰপিছত ছাৰ একদম যুদ্ধ হৈ গ'ল নহয়। তাৰপিছত 1950 চনত একদম আৰু তয়ামা যুদ্ধ, দুইখন দেশৰ একদম পূৰা তয়ামা যুদ্ধ। আৰু ছাৰ সেইখন যুদ্ধৰ কাৰণে আমি এতিয়া প্ৰথম বিশ্বযুদ্ধ হিচাপে পঢ়িব পাইছোঁ। সেয়াই ছাৰ কাৰণ আছিল প্ৰথম বিশ্বযুদ্ধ কেনেকৈ হৈছিল। অ' মাই গড, তই এইবোৰ কি কথা কৈছ হে? এইবোৰ একো চব ভুল দেখোন। ইমান দেৰি মই এনেই ৰখি আছোঁ, চব ভুল দেখোন। এইবোৰ নাই হোৱা নহয়। দে হ'ব দে। কাইলৈ তহঁতি কেনেকৈ প্ৰথম বিশ্বযুদ্ধ কেনেকৈ আৰম্ভ হৈছিল, কোন চনত আৰম্ভ হৈছিল, কাৰ মাজত সংঘটিত হৈছিল, চব তহঁতি কাইলৈ ধুনীয়াকৈ 2খন পেজত লিখি আনিবি দেই। যোনে যিমান ধুনীয়াকৈ লিখিব পাৰে সিহঁতক মই ডাঙৰ এটা মেংগ' ফ্ৰুটি খুৱাম দেই। ছাৰ ঠিক আছে। ছাৰ একদম ফাটাফাটিকৈ লিখি আনিম দেই। ছাৰ যোনে ধুনীয়াকৈ লিখে মেংগ' ফ্ৰুটি খালি গোটেইটো সি অকলে খাব দেই। তহঁতি যোনে যিমান ধুনীয়াকৈ লিখি আনিব পাৰ লিখি আনিবি দেই। তহঁতক কাইলৈ ডাঙৰ মেংগ' ফ্ৰুটি এটা খুৱাম। ঠিক আছে ছাৰ। তেন্তে এতিয়া তহঁতি আৰম্ভ কৰিছিলি ভিডিঅ'টো, সামৰণিটো মাৰি দে ধুনীয়াকৈ গান এটা গাই পিনে। জুবিন দাৰ গান এটা গাবি দেই, ধুনীয়াকৈ গাবি। তাৰপিছত আৰু ভিডিঅ'টো সামৰণি মাৰিম দেই। ছাৰ ঠিক আছে। দে তিখৰ তয়ে গাই দে ধুনীয়াকৈ গান এটা। ছাৰ ই গাব গান। হে তিখৰ, গা। আকাশে গাতে ল'বলে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। আকাশে গাতে ল'বলে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। সোণালী হৈ থাকক তোমাৰে মোৰে সময়, বুকুৱে লৈ যায় যেন মাধুময়। দাৰাৰি ৰে দাৰাৰি ৰে, জীৱন তুমি ৰহনীয়া ৰঙ
ৱা ইমান ধুনীয়া গাইছ তীখৰে গানটো থেংক ইউ ছাৰ হ'ব ভিডিঅ'টো বহুত দীঘল হ'ল ধুনীয়াকৈ এতিয়া সামৰণি মাৰিব লাগে দেই গাইছ তোমালোকে যদি ভিডিঅ'খিনি চাই আছা লাষ্টলৈকে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট মাৰিবা হ'ব দিয়া বাই বাই এতিয়া নেক্সট ভিডিঅ' লগ পাম এই বাকীখিনি ভিডিঅ' ধুনীয়াকৈ চাই থাকা দেই হ'ব দিয়া বাই বাই আচ্ছা কোৱাচোন তেনেহ'লে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ নাম কি আছিল জৱাহৰলাল নেহৰু ছাৰ ভেৰি গুড তেন্তে কোৱাচোন হিৰোশ্বিমা আৰু নাগাচাকি চহৰ দুখন ক'ত অৱস্থিত জাপানত ছাৰ ভেৰি গুড আচ্ছা ভাৰতবৰ্ষই স্বাধীনতা লাভ কোন চনত কৰিছিল 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰাই প্ৰচেষ্টা চলি আছিল কিন্তু 1947 চনতহে সফল হ'ল আচ্ছা তেন্তে কোৱাচোন মংগল গ্ৰহত পানী থকাটো তুমি বিশ্বাস কৰা নে হয় বিজ্ঞানীসকলেও তাকেই ভাবিছে কিন্তু এতিয়া পৰীক্ষা নিৰীক্ষা চলি আছে অ'কে ঠিক আছে তেন্তে তুমি এতিয়া যাব পাৰা থেংক ইউ ছাৰ শুনকচোন আপোনাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল ভালেই হৈছে মই গোটেইকেইটা প্ৰশ্নৰে শুদ্ধ উত্তৰ দিছোঁ তেন্তে উত্তৰকেইটা ক'বা নি মোৰ মানে অলপ সুবিধা হ'ব ঠিক আছে তেন্তে প্ৰথম প্ৰশ্নটোৰ উত্তৰ জৱাহৰলাল নেহৰু দ্বিতীয়টো জাপান আৰু তৃতীয়টো নেক্সট আহা মে আই কাম ইন ছাৰ আহা বহাহি আচ্ছা কোৱাচোন তেন্তে তোমাৰ নাম কি জৱাহৰলাল নেহৰু ছাৰ তোমাৰ ঘৰ ক'ত ছাৰ জাপানত হে তোমাৰ জন্ম কেতিয়া ছাৰ 1857 চনৰ চিপাহী বিদ্ৰোহ সময়ৰ পৰাহে প্ৰচেষ্টা চলিছিল কিন্তু 1947 চনৰ 15 আগষ্ট তাৰিখেহে সফল হৈছে হেৰা তুমি পাগল নেকি হে হয় বিজ্ঞানীসকলে তাকে ভাবিছে কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে হে তুমি ইয়াত ইণ্টাৰভিউ দিব আহিছা নে মোৰ লগত ফটোৱামি কৰিব আহিছা ওলাই যোৱা কৈছো নহয় ওলাই যোৱা গেট আউট মোৰ চাকৰিটো ছাৰ নহ'ব নেকি বাৰু ওলাই যোৱা কৈছো নহয় ওলাই যোৱা ইমিডিয়েট ওলাই যোৱা আহিছোঁ ছাৰ মানুহবোৰ সঁচাকে ফটোৱামি কৰিব জেগা নাপায় ঐ ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে আদৰ চান্দটো নোহোৱা নাই এই নাচ বাদয়ে ধৰিবকে নোৱাৰে বুকুখনি হেঁচি চাই কিনো অচিন বেমাৰ সোমাল তোমাৰে গাত এই পাটনাৰ কথা ভাবি পিছত আকৌ পাহৰি থাকিলোঁ নহয় দস্তি কিবা ফিউচাৰৰ কথা ভাবি আছা নি নহয় পাটনাৰ এইকেইদিন মন চন একদম ভাল লাগি থকা নাই কি হৈছে পাটনাৰ তোমাৰ ক'বালে মনত পৰিছে নি কাবালে কি হৈছে কচোন কি কবি আৰু পাটনাৰ এইকেইদিন কিবা এটা বিজনেছ খোলো নিচিনাই লাগিছে স্কুলো বন্ধ ঘৰত থাকি আমনিহে লাগি গৈছে আৰু সঁচাকে ৰে পাটনাৰ কি কবি ন কিবা এটা বিজনেছ খোলোং ব'ল এমাহৰ কাৰণে পাৰি ভাবিব লাগিব দেই মই কিবা এটা ভাবি পিনে কম বাৰু তহঁতক 2000 years later দস্তি আইডিয়া পাই গলো কি পালি কচোন ক কি আইডিয়া পালি কচোন চাইনবোৰ্ড এখনত লিখি দিম ধুনীয়াকে 300 টকা দি নিজৰ ৰোগ নিৰাময় কৰক যদি ৰোগ নিৰাময় নহয় 2000 টকা লৈ যাওক এইটো কি অদঙা আইডিয়া এইটো অদঙা আইডিয়া উল্টাই আমাৰ পৰা পইচা যাবহে আমাৰ ইনকমেই নহ'ব আছো নহয় মই পাটনাৰ মোৰ ওপৰত বিশ্বাস কৰ চব ঠিক হৈ যাব লাগাতাৰ ধাৰাধৰ পইচা আহিব চাই থাক চামচোন কিনো আইডিয়া এইটো দেখা যাওক কৰিবি আপোনাৰ আমি তোক সহায় কৰিম বাৰু তেন্তে কাইলৈ পৰা আৰম্ভটো কৰিয়ে দিম ন বিজনেছটো কৰ তেন্তে এতিয়া শুন তীখৰ তই ডাক্তৰ হবি আমিকেইটা ফাৰ্মাচীত থাকিম তাৰপিছত নাৰ্ছ বাইদেউ এগৰাকী লগত মিলি তহঁতি চিকিৎসা কৰিবি দেই অ'কে টেনচন নট অ'কে বছ the next day ৱাহ বেলেগ দেখোন 300 টকা দি নিজৰ ৰোগ নিৰাময় কৰক যদি ৰোগ নিৰাময় নহয় 1000 টকা লৈ যাওক বাহ এইখন ক্লিনিকত দেখোন বেমাৰ ঠিক কৰিবলৈ অকল 300 টকাহে লৈছে যদি বেমাৰ ঠিক নহয় 1000 টকা লৈ যাওক বাই আজি তেনেহ'লে ডক্টৰজনৰ পৰা 1000 টকা লুটাই যাওক
ছাৰ সোমাব পাৰোঁনে? অঁ আহা আহা। ছাৰ মোৰ মুখত বেমাৰ এটা আছে, মই মুখত একো সোৱাদেই নাপাওঁ। হে কেনেকৈ সোৱাদ নোপোৱা? ঠিক আছে তেন্তে মই নাৰ্ছক মাতো, তুমি ইয়াতে বহা দেই। নাৰ্ছ এইফালে আহা। ছাৰ মাতিছিল নেকি? অঁ তুমি সেই 22 নম্বৰ বক্সটোৰ পৰা তাত দৰৱটো থৈছিলা যে, তাত অকণমান এওঁক টেষ্ট কৰিবলৈ দিয়াহিচোন। ঠিক আছে ছাৰ। ছাৰ এইটো লওক। হে অঁ অঁ এইটো টেষ্ট কৰা অলপ। অঁ ছাৰ। কম 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 কম। ছাৰ এয়া কি দিলে বাৰু? মুখত ইমান পুৰিছে যে। হে কংগ্ৰেচুলেশ্যন, তোমাৰ মুখৰ টেষ্টটো ঘূৰি আহিলে। ছাৰ বহুত পুৰিছে। ছাৰ কি খাবলৈ দিছিলে বাৰু মোক? হে ভোট জলকীয়া এটা খাব দিলোঁ, তোমাৰ টেষ্টটো ঘূৰি আহিলে আকৌ। কংগ্ৰেচুলেশ্যনছ। থেংক ইউ ছাৰ, বহুত পুৰিছে। অঁ শুনাচোন, সেই 300 টকাটো যে তুমি কাউণ্টাৰতে জমা থৈ যাবা দেই। অঁ ছাৰ ঠিক আছে। হে 300 টকাটো পালোঁ আৰু। দাদা এইটো লওক 300 টকাটো। হে অঁ অঁ দিয়া দিয়া। ছাৰে দৰৱ বুলি জলকীয়াকে খুৱাই দিলে। অঁ কৈছিলে নহয় 300 টকাতে বেমাৰ ঠিক কৰি দিব। ছাৰে একেবাৰতে ঠিক কৰি দিলে, দেখিছে? অঁ সেইটোৱেতো। আহিছোঁ দেই। ঠিক আছে। 300 টকা এটা লাভ হ'ল আজি। ধেত আজি 300 টকাটো এনেই গ'লগৈ নহয়। ডাক্তৰজনৰ পৰা যেনেকৈ হ'লেও মানে 1000 টকা এটা উলিয়াবই লাগিব। 2,000 years later. डॉक्टर तुम कहाँ भागेगा? आज तुम्हारे से 1000 टका मैं निकाल के रहूंगा ही रहूंगा। আজি যেনেকৈ হলো ডাক্তৰজনৰ পৰা 1000 টকা এটা উলিয়ামেই। ছাৰ সোমাব পাৰোঁনে? অঁ আহক। অঁ তুমি আহা আহা। কোৱাচোন বাৰু কিনো হৈছে তোমাৰ? ছাৰ মই মানে আজিকালি কথাবিলাক কেলে জানো একদম পাহৰি যাওঁ। অঁ সেইটো আকৌ কি বেমাৰ? ঠিক আছে ৰ'বা তেন্তে নাৰ্ছক মাতো, তুমি ইয়াতে বহা দেই। অঁ ছাৰ। নাৰ্ছ এফালে আহাচোন। অঁ ছাৰ কওকচোন। এওঁক 22 নম্বৰ বক্সটোত থকা দৰৱটো অলপ টেষ্ট কৰিব দিয়াহিচোন। অঁ ছাৰ। ছাৰ সেই 22 নম্বৰ বক্সটোত মুখৰ সোৱাদ নোপোৱা সেই দৰৱটো মানে ভোট জলকীয়াটোহে আছিলে আকৌ। হে তুমি কেনেকৈ গম পালা? ছাৰ মোক যোৱাবাৰনো সেই জলকীয়া খুৱাইছিলে আকৌ আপুনি, মোৰ মনত আছে নহয়। ইমান ফুৰিছিলে। হে কংগ্ৰেচুলেশ্যনছ, তুমি দেখোন আগৰ নিচিনা মনত থ'ব পাৰিছা। অঁ ছাৰ সেইটো কথা মোৰ মনত থাকিলে আকৌ। ঠিক আছে তেন্তে তুমি এতিয়া যাব পাৰা। 300 টকাটো সেই কাউণ্টাৰতে দি যাবা দেই। অঁ ছাৰ ঠিক আছে। 300 টকা এটা আকৌ পালোঁ আজি। অঁ ছাৰ। আজিও দেখোন 1000 টকাটো ল'ম বুলি ভাবি পিনি 300 টকাটো উল্টাই গ'লহে মোৰ। কিবা নতুন আইডিয়া এটা ভাবিব লাগিব। দুবাৰকে তেনেকৈ 300 টকাটো গ'লগৈ ধেত। The next day. डॉक्टर आज तुम कहीं नहीं भाग सकते। 1000 टकाটো আজি লমেই, চিয়ৰ গেৰেণ্টি। ছাৰ সোমাব পাৰোঁনে? অঁ আহা আহা। ছাৰ আজি আকৌ আহিব লগা হ'ল। অঁ কোৱাচোন তেনেহ'লে কিনো বেমাৰ হৈছে তোমাৰ? ছাৰ মানে মই আজিকালি চকুৱে একদম দেখি নোপোৱা হৈছোঁ। অঁ এই বেমাৰটো দৰৱটো মোৰ ওচৰত নাই নহয়, সেয়েহে তোমাৰ বেমাৰটো ঠিক কৰি দিব নোৱাৰিম। সেইকাৰণে লোৱা এই 1000 টকাটো। অঁ ছাৰ। ছাৰ এইখন দেখোন 500 টকাহে। এয়া কি ছাৰ? হে তুমি ধৰিব পাৰিছা 500 টকাখন? সেইখন 1000 টকাহে হয়। নহয় ছাৰ এইখন 500 টকাহে। কংগ্ৰেচুলেশ্যনছ, তুমি দেখোন চকুৰেও দেখি পোৱা হৈ গ'লা। এতিয়া দেখোন তোমাৰ বেমাৰটো ঠিকেই হৈ গ'ল। তেন্তে তুমি সেই 300 টকাটো সেই কাউণ্টাৰতে দি যাবা দেই।
অঁ ছাৰ কিন্তু তোমাক দিয়া সেই 500 টকাটো আকৌ ঘূৰাই দিব লাগিব নহয় এতিয়া অঁ ছাৰ এইটো লওক ধন্যবাদ ঠিক আছে ছাৰ তেন্তে মই আহোঁ এতিয়া ঠিক আছে দাদা এইটো লওক 300 টকাটো হে অঁ দিয়া ঠিক আছে তেন্তে আহোঁ দেই ঠিক আছে এই ৰামপাত তীখৰে একদম মানুহটোক লুটি পেলালে অঁ ভালে আমাৰো বিজনেছটো বাঢ়িছে অঁ এই তীখৰক মাতচোন তীখৰক মাত অ' তীখৰ এইফালে আছোন পাৰ্টনাৰ তুমি দিয়া বিজনেছটো একদম ফাটাফাটি একদম ধাৰ পইচা আহিছে এজনৰ পৰাই 900 টকা পাই গ'লো বুলি কয় নহয় ইষ্ট অৰ ৱেষ্ট তীখৰ ইজ দ্য বেষ্ট অঁ তহঁতি ক ইষ্ট অৰ ৱেষ্ট তীখৰ ইজ দ্য বেষ্ট হে অঁ ইষ্ট অৰ ৱেষ্ট তীখৰ ইজ দ্য বেষ্ট ভিডিঅ'টোতো শেষ হৈ গ'ল ইমানতে তেন্তে পাৰ্টনাৰ ব'ল ধুনীয়াকৈ ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু অঁ ব'ল এই লাষ্টত গান এটা গাই শেষ কৰ আকৌ তেতিয়াহে চাই ভাল পাব অঁ হয়তো তীখৰ ধুনীয়াকৈ গান এটা গাই দে জুবিন দাৰ বঢ়িয়াকৈ গাবি দেই ঠিক আছে তেন্তে গাইছোঁ দেই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা দেই চেনেলটো গাইছোঁ এই বাৰিষাৰে বৰষুণত তুমি মই একেলগে জনমে থাকিমেই কিদৰে তুমি মই একেলগে এই বাৰিষাৰে বৰষুণত মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰু হয় মোৰ এই গান যদি সুৰু হয় তোমাৰ মনত ৰব অঁ পুতুকনৰ দেউতাক চাহ খাব নি বাৰু দে আন খাই দিম এবাতি পিছে চেনি দিওঁ নে নিদিওঁ বাৰু ন আপোনাৰ আকৌ সেই ডায়েবেটিছ আছে নহয় আন কেঁহা চাপনি আন অঁ দেউতা মোবাইলটোকে দিয়াচোন অলপ ইউটিউবটোকে চাওঁ এই কিনো মোবাইল চাবি নেট চেট নাই শেষ হৈ থাকিলে কালি ৰাতিটো হ'লে মোবাইলটো ডাটা অন কৰি পিনে থৈ দিলি আৰু আজি চাইছোন 1 GB খতম একো নহয় দিয়াচোন মই গেম এটাকে খেলোঁ নেলাগে শুনটো তই মোবাইলটো গেম খেলি পিনে তই মোবাইলটো এনেই বৰবাদ কৰিব নালাগে মই ফোন কৰিবলৈ হ'লে কেতিয়াবা ফোনটো নাযায় নেটৱৰ্ক ডাউন বুলি কৈ দিয়ে আৰু তই হ'লে গেম চেম খেলি পিনে মোবাইলটো হ'লে আৰু বৰবাদ কৰি নিদিবি আৰু দেই তই গেম খেলিবও নালাগে তই মোবাইলো ল'ব নালাগে একো নহয় কিনো অলপহে সুধিছিলোঁ আৰু এতিয়া বৰষুণ দিছে ইমান ঠাণ্ডা বতৰ নহ'লে কি কৰিম কাৰেণ্টটো গ'লগৈ দেখোন এই আপুনিনো কেনে ল'ৰাটোক এনে দুখ দি আছে বাৰু বেচাৰটোৱে অলপ দেৰি কাৰণে সুধিছেহে মোবাইলটো তাকো আজি কাৰেণ্টটো নাই সেইকাৰণেহে সুধিছে কিবা দি দিয়ক অলপ দেৰি কাৰণে সেই আমাৰ দিনত হ'লে আমি মোবাইল চোবাইল সেইটো কিনো বস্তু আমি গমেই পোৱা নাছিলো আমি বৰষুণ ৰ'দ একো চিন্তাই কৰিব নাই ডাইৰেক্ট আমি ফুটবল ক্ৰিকেট খেলিব যাওঁগৈ একো খেলিব নাপালে আমি নলাত হ'লেও লুকাই থাকোঁ এনেই তাকে বুলি ল'ৰাটোৱে এতিয়া কি নলাত লুকাই থাকিব নি বাৰু হ'ব দে ল অলপ দেৰি চাহ বাৰু থেংক ইউ দাদা অঁ হেৰি কথা এটা মনত পৰিলে আজি এনেও বতৰটো ঠাণ্ডা কৰি আছে সেইকাৰণে ভাবিছোঁ মেগী চেলেঞ্জ এটা কৰি মেলি ইউটিউবত ভিডিঅ'টো আপলোড দি দিওঁ নি বুলি ভাবিছোঁ ক আমাৰ এখেতে মেগী চেলেঞ্জে কৰে আকৌ দেই বেলেগ আৰু অঁ মা পাৰি তেন্তে বজেন আৰু এফালে তীখৰ এটাকো মাতি দিওঁ দেই গোটেইকেইটাকে ৰামুকণ তীখৰ বজেন সিহঁতকো মাতি দিওঁ দেই একেলগে চেলেঞ্জ কৰিম তুমি মই গোটেইকেইটা দেই অঁ ঠিক আছে ৰ তেন্তে মই দোকানৰ পৰা মেগী লৈ আনোগৈ তাৰপিছত আৰু গোটেইকেইটাই বনাই মেলি চেলেঞ্জ কৰিম দেই মই কি আকৌ কেমেৰাত হৈ থাকিম নেকি অঁ তো কেমেৰা ধৰি থাকিব লাগিবতো নহ'লে কোনে কেমেৰা কৰিব হ'ব দে কিন্তু মোক অলপ খাব দিবি আৰু দেই মেগী খাব আকৌ হ'ব যোৱা চাহটো পৰা বনাই নাই আকৌ সোনকালে গৈছো জানৈ ফুলবাৰী পাতিলো জানৈ জেউৰা ভেটিলো অ' মা মই খাম চাহ পানী মোৰ কাৰণে বাতি লৈ আনিবা ঠিক আছে
संडे से आते हैं हमें तड़पाते हैं ये घर कब आओगे ये घर कब आओगे ना 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 ভোলা দা মেগী দিয়ক বা 100 পেকেট মান অকল 100 পেকেট 10 পেকেট লৈ যোৱা মায়ে পইচা বেছিকৈ দি পঠিয়া নাই নহয় ভোলা দা অ' সেইটো কথা নি ৰবা মই এতিয়াই দিছোঁ দেই মেগী দিয়ক মৰম জানাই এইটো লোৱা 100 পেকেট মেগী অঁ তেন্তে ভোলা দা মই যাওঁ দেই ঠিক আছে আকৌ আহিবা দেই অঁ আপোনাৰ দোকানলৈ দেখোন মই আহিয়ে থাকোঁ ঠিক আছে পুৱা ৰদালি চেঁচা বতাহ জাকে দৰদি নিয়ৰৰ হামৰাৰে অ' ৰামুকন অঁ কোন বাৰু মই পুতুকন অঁ পুতুকন বা একদম ৰাতিপুৱাতে পালোহি যে এই মানে মায়ে আজি মানে দিনটো অলপ ঠাণ্ডা হৈ আছে যে সেইটো কাৰণে ইউটিউবত মেগী চেলেঞ্জ কৰিবলৈ ভিডিঅ' এটা বনাম বুলি ভাবিছিলে আকৌ সেইকাৰণে মানে তহঁতক লগ ধৰিছিলোঁ মেগী চেলেঞ্জটো বনাওঁ নেকি বুলি অঁ সেইটো কথা মানে ঠিক আছে যাম বাৰু মায়ে ভিডিঅ'টো কেতিয়া বনাম ভাবিছে ন মেগী আনিলোৱে নহয় এতিয়া দোকানৰ পৰা আনি মেলি ডাইৰেক্ট মাক দিমগৈ আৰু মায়ে লগালগ মেগী বনাবই আৰু তাৰপিছত ভিডিঅ' চেলেঞ্জ কৰিম আৰু ডাইৰেক্ট অঁ ঠিক আছে মই যাম বাৰু তেনেহ'লে দেই মেগী চেলেঞ্জ কৰিবলৈ অঁ শুন এই আমাৰ এই বজেনহঁতকো মাতি দিবিচোন গোটেইকেইটা একেলগে চেলেঞ্জ কৰিলে মনটো ভাল লাগিব একেলগে ফূৰ্তি কৰা হ'ব অঁ ঠিক আছে মই কৈ দিম বাৰু তাক অ' নবৌ গামোচা বব জানানে অ' নবৌ ৰুমাল চিলাই জানানে না 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 অ' ৰামুকন কি কৰিছ বাৰু সেইটো চা পুতুকন তই বজেন বুলি কওঁতে সি পালেহি দেখিছ কি পাতি আছ মোৰ কথা পুতুকন তই কৈ দেচোন ইয়াক হেৰি বজেন মানে আমাৰ মায়ে আজি মেগী বনাম বুলি ভাবিছিলে আৰু মানে ইউটিউবত মানে খোৱা ভিডিঅ' মানে ইউটিউবত দিম বুলি কৈছিলে সেইটো কাৰণে ভাবিলোঁ তহঁতক মাতিয়ে দিম বুলি তোক লগ পালোঁ ভালেই হ'ল দে তেনেহ'লে আহিবি দেই অলপ দেৰি পিছতে মই এতিয়া দোকানৰ পৰা মেগী লৈ গৈছোঁ মায়ে মেগীখিনি বনাব আৰু লগালগ আৰু খোৱা কৰি যাম আৰু ডাইৰেক্ট ভিডিঅ' বনাই যাম আৰু ডাইৰেক্ট দেই তহঁতি আহিবি দেই অলপ পিছতে অ' ইণ্টাৰেষ্টিং দেখোন তেনেহ'লে যাম ৰামুকনৰ লগতে ময়ো যাম বাৰু দেই অঁ আহিবি অঁ যাম দে হ'ব দে তেনেহ'লে ৰামুকন আৰু বজেন তেন্তে মই গৈ থাকোঁ দে তহঁতি আহিবি অঁ ঠিক আছে কাষত কলচি ৰাধে ঐ নদীৰে ঘাটলৈ মোৰে নুভুতীয়া নাদ লাজ লয়েব অ' মা অঁ মেগী আনিলি অঁ এইটো লোৱা কি হ'ল মেগী কি একেবাৰে দোকানৰ পৰা একদম বনাই মেলি আনিলি নেকি নহয় এই ৰামুকন আৰু বজেনক মাতি দিলোঁ একেবাৰতে যাং দেই অঁ সেইটো কথা তেনেহ'লে মই মেগীখিনি সোনকালে বনাওঁ আৰু সিহঁতি অহা আগে দেই অঁ যোৱা মায়ে মেগীখিনি বনোৱালৈকে মই বাকী কাঁহী বাতিখিনি যা যোগাৰ কৰি দিমগৈ সুবিধা হ'ব মাৰ কাৰণে আজি কৈছোঁ নহয় একদম মেগী একদম পেট ভৰি যোৱাকৈ দবাই খাম এখন 2খন হাতে খাম ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে আয়তি হৰি মূৰৈ হাততে কলচি লৈ পুতুকন আমি আহিলোঁ দেই পিছফাললৈ গৈছোঁ তেন্তে বল বজেন আমি পিছফাললৈকে যাওঁ দেই বল বেলেগ দেখোন চা বজেন একদম এগাল মেগী অকল মেগী মানে ন পুতুকন বেলেগ আৰু তোৰ মেগী চেলেঞ্জ মানে কি আৰু একদম এগাল মেগী আৰু খাবহে লাগে আৰু সেইটোৱে আৰু মেগী চেলেঞ্জ নহয় জানো পুতুকন সেইটোৱে যোনে সোনকালে খাই শেষ কৰিব পাৰে সিয়ে জিকিব চেলেঞ্জটো সেইটোৱে আৰু মেগী চেলেঞ্জ নমস্কাৰ আমাৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আমাৰ আজি এই ফুড চেলেঞ্জ ব্লগটোলৈ তেন্তে পুতুকন তই আৰম্ভ কৰি যা কোৱা তেন্তে খবৰ খাতি কেনেকুৱা আৰু আজি কেনেকুৱা লাগিছে ভালে লাগিছে আজি মেগী খাব পাম আৰু দেই এগালকে
তেন্তে কোৱাচোন আজি বজানৰ কেনেকুৱা লাগিছে আজিৰ দিনটো কেনেকুৱা আৰু আজি ফুড চেলেঞ্জ কৰি পিনে কেনেকুৱা অনুভৱ হৈছে তোমাৰ বতা বঢ়িয়া বঢ়িয়া মুঠে আজি একদম ডকচি খাম আৰু দেই মেগী একদম ঢেৰ খাম মেগী ইয়াৰ পিছত আহিছো আমি ৰামুকনৰ ওচৰলৈ তেন্তে কোৱাচোন ৰামুকন আজি ইয়ালৈ আহি পিনে কেনেকুৱা লাগিছে আৰু আজি কেনেধৰণে তুমি খাম বুলি ভাবিছা মেগীখিনি কৈ যোৱাচোন এবাৰ চব বতা কি ক'ব একদম আজি মেগী একদম পুৰা খাৰাপ একদম ঢেৰ খাই দিম মেগী একদম বঢ়িয়াকৈ খাম আৰু দেই একদম পেট ভৰি যোৱাকৈ খাম আৰু তাৰপিছত আৰু 2-3 দিনমানলৈকে নোখোৱাকৈ থাকিম আৰু ভাত চাত সেনেকৈ খাম একদম ডকচি খাম আজি দেই সেইটোৱে আৰু আজি ভাল লাগিছে দিনটো বতৰটো অলপ ঠাণ্ডা কৰি আছে সেইকাৰণে মেগী চেলেঞ্জটো কৰিও ভাল লাগিব বোলো পুতুকন ৰামুকন গোটেইকেইটা আহিলে নি বাৰু ন মা আহিলে গোটেইকেইটা আহিলে আহিলি না তহঁতি বমা আহিলোঁ দে আহিলোঁ সেই নহয় আপুনি তেন্তে ভিডিঅ'টো কৰি যাওক আমি ভিডিঅ'টো বনাওঁ এতিয়া সোনকালে মোৰ একদম জিভা পানী পৰি আছে আকৌ দেই একদম খাওঁ কৰি আছোঁ আকৌ দেই মই ভিডিঅ' বনাই আছো নহয় তহঁতি ভিডিঅ'টো কৈ যাওঁ ঠিক আছে তেনেহ'লে তেন্তে নমস্কাৰ বন্ধুসকল আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকক আমাৰ এই মেগী চেলেঞ্জলৈ তেন্তে ব'লা আমি মেগী খাবলৈ ষ্টাৰ্ট দিওঁ তেন্তে ষ্টাৰ্ট ৰামুকন বজাইন পুতুকন তহঁতি খাবলৈ ষ্টাৰ্ট দি দিয়া মা খাইছোঁ বাবা ঠিক আছে বন্ধুসকল তোমালোকেনো কি এনেকে থৰ লাগি পিনে চাই চাও ইহঁতি খাইহে আছে তোমালোকে চাই থাকিবলৈ ইহঁতৰ দেখোন মুখে লাগিব এনেকে নেপায় নহয় এনেকে চাই থাকিবলৈ সঁচাকে তোমালোকে এনেকুৱা বুলি ভবা নাছিলো দেই অকল হেৰি খাই আছে মেগীখিনি খাই আছে ধুনীয়াকে একদম টেষ্টি লগাই পিনে আৰু তোমালোকে হ'লে চাইহে আছা ন তোমালোকে যোৱা পাকঘৰ ধুনীয়াকে মেগী আনি পিনে বনোৱাগে মই ভিডিঅ'টো কৰি পিনে ময়ো খামেই আৰু এতিয়া সিহঁতি মোৰ কাৰণে এক্সট্ৰাকে থৈছে ভিডিঅ'টো বনাই শেষ কৰিম আৰু পুৰা খাম আৰু ময়ো দেই তোমালোকে বনোৱা সোনকালে টেষ্টিকে বনোৱা আৰু কমেণ্টত জনাই দিবা দেই ভিডিঅ'টো তেন্তে ইমানতে সামৰণি মাৰিছোঁ আমি নতুন ভিডিঅ'ত আকৌ লগ পাম নতুন কিবা স্পেচিয়েল ভিডিঅ'ত লগ পাম দেই তেন্তে বাই চবকে বাই দিছোঁ দেই এতিয়া ভিডিঅ'টো ইমানতে শেষ হৈছে আৰু সামৰণিটো মানে আজি ময়ে দি দিলোঁ পুতুকনে খাইহে আছে ন সেইকাৰণে ভাবিলোঁ মই আজি সামৰণিটো মাৰি দিওঁ সেইকাৰণে হ'ব দিয়া বাই আৰু দেই বাই টাটা বাই গুড নাইট চি ইউ খেচেক